হাই হেল্ল' নমস্কাৰ আপোনালোকৰ সকলোলৈকে মধু চেনেল পুনৰ স্বাগতম জনাইছোঁ বন্ধুসকল আজি গাহৰি দানাৰ পাত্ৰৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ গতিকে ভিডিঅ'খিনি স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'খিনি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগত বেল আইকন দবাই দিব যাতে মই অন্য এটা ভিডিঅ' আনিলে আপোনালোকে আগতীয়াকৈ পায় তো বন্ধুসকল ভিডিঅ'খিনি দেৰি নকৰোঁ আৰম্ভ কৰোঁ বন্ধুসকল আজি আপোনালোকৰ মাজত আলোচনা কৰিম যে গাহৰিৰ দানা পাত্ৰৰ বিষয়ে বন্ধুসকল কোনোৱাই যদি গাহৰি ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবি আছে অথবা নতুনকৈ আৰম্ভ কৰিছে তেন্তে এই ভিডিঅ' আপোনালোকৰ বাবে বেছি হেল্পফুল হ'ব সেয়ে ফ্ৰেণ্ডসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব বন্ধুসকল মই আচলতে ফাৰ্মখন আৰম্ভ কৰোঁতে ডাঙৰ এটা ভুল কৰিলোঁ গাহৰিৰ দানা পাত্ৰখন তাৰমানে মই এতিয়া এই দানা পাত্ৰত গাহৰিবিলাকক দানা দিব পৰা নাই এনেই এতিয়া বেখাৰত আছেগৈ গতিকে আপোনালোকেও এই ভুল কাম নকৰিব সেয়ে মই এই ভিডিঅ'খিনি আপোনালোকলৈকে শ্বেয়াৰ কৰিবলগীয়া হ'ল বন্ধুসকল মই বনাওঁতে এইটো জ্ঞাত নাছিলোঁ সেইকাৰণে মই বহলটো 8 ইঞ্চি ল'লোঁ আৰু ওখটো ল'লোঁ মই 6 ইঞ্চি তাৰমানে মই এতিয়া ইয়াত কোনো দানা দিব পৰা নাযায় মই দি আছোঁ এতিয়া ফ্ল'ৰত কাৰণ যাতে এই ভুল আপোনালোকে কৰিলে এনেকুৱা অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় বন্ধুসকল মই অভিজ্ঞ ব্যক্তিৰ পৰা মই পৰামৰ্শ লোৱা নাছিলোঁ এইকাৰণে মোৰ আজি এই পৰিস্থিতি সন্মুখীন হ'বলগীয়া হৈছে আৰু মই এতিয়া দানা পাত্ৰত দিব পৰা নাই গতিকে আপোনালোকেও যদি নতুনকৈ ফাৰ্ম আৰম্ভ কৰিছা বা কৰিম বুলি ভাবিছা তেতিয়াহ'লে এই ভুল কেতিয়াও নকৰিব আৰু এই মজিয়াখনক কেতিয়াও গোলা নামাৰি দিব মই গোলা মাৰি দিয়াৰ কাৰণে ইয়াত পিছলিও যায় গাহৰি কেতিয়াবা পানী মাৰোঁতে পিছলি যায় অকল প্লাষ্টাৰ কৰিব গোলা মাৰি নিদিব বন্ধুসকল এইখিনি চেম মই কোনো ইয়াত দানা ইউজ নকৰে সিহঁতক দানা দিবৰ কাৰণে ইয়াত বেলেগকৈ তাত মই ফ্ল'ৰত দিওঁ ইয়াত ইউজ কৰিব পৰা নাই কাৰণ বহল বেছি হৈ গ'ল বহল বেছি হোৱাৰ কাৰণে ইয়াত মানে সোমাই পিনি খাবলগীয়া হৈ যায় সেইকাৰণে ইউজ কৰা নাই মই ইয়াত কমেও হ'ব লাগিছিলে 5 ইঞ্চি বহল হ'ব লাগিছিলে 5 বা 6 ইঞ্চি আৰু ওখ হ'ব লাগিছিলে 4 ইঞ্চি মই ইয়াত বেছি হৈ গ'ল ওখটো 6 ইঞ্চি হৈ গ'ল আৰু বহলটো 8 ইঞ্চি হৈ গ'ল চাওকচোন এইখিনি গাহৰি একদম পূৰা সোমাই যাব পাৰে সেইকাৰণে মই আজি এই ভিডিঅ'খিনি দিবলগীয়া হ'ল এনেকুৱা আপোনালোকৰ যাতে বেখাৰত থাকি নাযায় বনোৱাটো যেন তেন বনোৱাটো এনে বেখাৰত থাকিলে বহুত লোকচান অনুভৱ হয় গতিকে ফ্ল'ৰখন বা গাহৰি দানাৰ পাত্ৰখন বনোৱাৰ আগতে আপোনালোকে অলপ ভাবি চিন্তি পিনি বনাব যাতে মোৰলেখীয়া নহয় আচলতে এইখিনি বনাবলৈ হ'লে অলপ ঘূৰণীয়া টাইপৰ হ'ব লাগে এনেকৈ শিৰ চাৰিচুকৰ শিৰ এনেকৈ শিৰ থাকিব নালাগে অলপ ৰাউণ্ড টাইপৰ হ'ব লাগে আৰু ওখটো 4 ইঞ্চিমান হ'ব লাগে 3 ইঞ্চি 4 ইঞ্চি আৰু বহলটো 5-6 ইঞ্চিমান হ'ব লাগে তেতিয়া মানে গাহৰি আৰামত দানা খাব পাৰেগৈ মোৰ ইমান অভিজ্ঞ নাছিলোঁ আগত সেইকাৰণে মই আজি এই এনেকুৱা পষ্টিছোঁ এইটো চাওক অকণমান পানী ৰাখি দিছোঁ ডাঙৰজনী ইয়াত এনে বেখাৰ ৰাখিছোঁ মই চচপেন এটাত ইয়াক দানা দিওঁ এনেই পৰি আছে চাওক এনেকুৱা বহলকৈ দি দিছোঁ ইমান বহল ডাঙৰজনী সোমাই যাব পাৰেগৈ গতিকে আপোনালোকে এনেকুৱা নকৰিব এই শিৰকেইটা থাকিব নালাগে অলপ ৰাউণ্ড টাইপৰ হ'ব লাগে ৰাউণ্ড টাইপৰ হ'লে মানে ভাল আৰু ওপৰ বেছি হ'ব নালাগে গতিকে বন্ধুসকল মই এইখিনি ফ্ল'ৰত এতিয়া দিওঁগৈ এইখিনি দালি দি দিওঁ উপায় নাই ভুলকৈ বনালোঁ যেতিয়া
এইখিনিতে দালি দি দিওঁ। ইয়াত দালি দিব নোৱাৰে, ইয়াত খাব নোৱাৰে সোমাই কিনে, ওখ বেছি হৈ গ'ল। আৰু ডাঙৰৰ কাৰণেও অসুবিধা, সৰুৰ কাৰণেও অসুবিধা। গতিকে আপোনালোকে ৰাইণ্ডা টাইপৰ বনাব। ইটাৰ পৰা গাঁঠি নিদিব। মই এই ইটা গাঁঠি দিয়াৰ কাৰণে এনেকুৱা সন্মুখীন হ'বলগীয়া হৈছে। অকণমান চিমেণ্ট আৰু বালি আৰু চিমেণ্টটো মিহলাই পিনি অকণমান ৰাউণ্ড টাইপৰ দালাই দিলেই হৈ যাব। ৰাউণ্ড টাইপৰ হ'ব লাগে, নতুবা পূৰা এইটো মই ৰাউণ্ড টাইপ মানে এইখিনি মই বুজাইছোঁ। এইখিনি বস্তু ৰাউণ্ড হ'ব লাগে, এইটো সিৰটো। আৰু এনেকৈ চৰিয়াৰ লিখিয়াকো কিছুমানে মজিয়া বনায় বাৰু। এনেকৈ মই চব এতিয়া গোটেইকেইটা এনেকুৱা বনালোঁ। 4টা ৰুমৰ দানা পাত্ৰই এনেকুৱা বনালোঁ। মই এতিয়া ইউজ কৰা নাই, এনেই আছেগৈ ইয়াত। মই এই ফ্ল'ৰতে দিওঁ এতিয়া। গতিকে বন্ধুসকল, মই এইখিনি ভুল কৰাৰ কাৰণে আপোনালোকলৈকে শ্বেয়াৰ নথকাকৈ থাকিব নোৱাৰিলোঁ। গতিকে যাতে আপোনালোকেও এই সমস্যাৰ সন্মুখীন নহয়, মই পিছতহে গম পাইছোঁ। গতিকে বন্ধুসকল, মই যিমান প্ৰেক্টিকেল কৰি জ্ঞান পাই গৈ থাকিম, আপোনালোকক এনেকৈ মোৰ সুবিধা অসুবিধা দেখুৱাই যাম। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে লাইক কৰি দিব, আৰু বেছি দীঘলীয়া নকৰোঁ বন্ধুসকল। আজি এইখিনি দানা পাত্ৰৰ বিষয়ে আপোনালোকক থুলমূলভাৱে এক্সপ্লেইন কৰা হ'ল। গতিকে বন্ধুসকল, আজিলৈ ইমানে ৰাখিছোঁ। বাই বাই।